তামাম পিছলা এই হিলৰ ওপৰত উঠিলেই পিছলি পৰি যাব তো মই নথু চাইডেদি গৈ আছোঁ তেনেবোৰ ঠাই হিলৰ ওপৰত কি আছে চাওকচোন কিজানি অজগৰ সাপ থাকিবও পাৰে চাওকচোন বন্ধুসকল চাওক অজগৰ সাপ থাকিব পাৰে নাই কিজা লাহে লাহে যোৱাৰ কথা না অলপমান দেৰি হ'ব আৰু 1 কিলোমিটাৰমান ওপৰত যাব লাগে ভাগৰে লাগি গ'ল মোক বাবা ইমান উচ্চা অলপমান প্লেন জেগা পালোঁ আৰু এয়া হৈছে পাহাৰৰ পৰা বৈ যোৱা পানীৰ ঝৰ্ণা ইয়াত অলপমান চাবলৈ ইণ্টাৰেষ্ট নাই আৰু ওপৰত খুব সুন্দৰ ঠাই আছে সেইবিলাক দেখুৱাম হ'ব লাগে ইফালে আপতি আছোঁ ভাগৰ লাগি গ'ল ইমান দূৰ আৰু 1 কিলোমিটাৰমান যাব লাগে নেকি বাপৰে বাপ ইমান দূৰ কি যে হ'ব আৰু বন্ধুসকল বহুতৰ পৰা আহি পালোঁ সেই ডেমৰ মাজত এই বিশাল ডেমৰ মাজত কি আছে আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক বিভিন্ন ধৰণৰ বেট ফুল আছে আৰু ইয়াৰ পানীৰ মাজত কেৱল বেট ফুলে আৱৰি ধৰিছে আৰু এনেবোৰ ঠাই মানে চাই আচৰিত লাগি গ'ল আজিহে প্ৰথমবাৰ আহিলোঁ এই ঠাইত বৰ মজা লাগি আছে দেই বৰষুণ পৰিলে কি হ'ব খুব সুন্দৰ ঠাই দেখিলে আৰু বৰষুণে খাটৰি নকৰে আৰু চাওক সৰু সৰু ল'ৰাৰ লগত মই ফুৰিব আহিছোঁ আৰু কি কৰিব আৰু ঘৰত থাকিও মানে ইণ্টাৰেষ্ট নালাগে তো ভাবিলোঁ আৰু অকণমান পাহাৰতে ফুৰিব যাওঁ বুলি তো আহিলোঁ আহি আপোনালোকক মই দেখুৱাই আছোঁ এয়া হৈছে আমাৰ পাহাৰ সুন্দৰ পাহাৰ এয়া চাওঁ আৰু বহুতো ঠাই চাবলগীয়া আছে সেইবিলাক আপোনালোকক দেখুৱাম বন্ধুসকল চাই থাকক অঁ দাদা কি মাছ পাইছে চেং মাছ পাইছোঁ গৰৈ মাছ পাইছোঁ আৰু আছে কিবা কিবি অঁ ভাইটি কি মাছ পাইছে চেং মাছ আছে আৰু পুঠিও পায় আৰু পোৱালি মাছো পায় আৰু কুচিও ডাঙৰ আছিল নাই পায় আৰু Ah.